মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ বসতি, গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন পাঠটিৰ বিষয়ে আলোচনা কৰিম। মানুহে কোনো এডোখৰ ঠাইত স্থায়ীভাৱে বসবাস কৰাকে বসতি বুলি কোৱা হয়। এই বসতি দুই প্ৰকাৰৰ: গ্ৰাম্য জীৱনৰ বসতি আৰু নগৰীয়া জীৱনৰ বসতি। গ্ৰাম্য বসতি জীৱন ধাৰণৰ বৈশিষ্ট্য। মানুহে যেতিয়া অঘৰী জীৱনৰ আমূল পৰিৱৰ্তন ঘটিছিল, কৃষিকাৰ্য আৰম্ভ হোৱাৰ লগে লগে তেতিয়া মানুহে কৃষিকাৰ্যকে কেন্দ্ৰ কৰি স্থায়ীভাৱে বসবাস কৰি গাঁৱৰ সৃষ্টি কৰিছিল। আমাৰ অসমৰ গ্ৰাম্য অঞ্চলৰ মানুহে সাধাৰণতে ধান, মাহ, মৰাপাট, সৰিয়হ, তিল আদি বিভিন্ন ধৰণৰ খেতি-বাতি কৰে। ইয়াৰ উপৰিও মানুহে মাছ ধৰা, মাটিৰ বাচন তৈয়াৰ কৰা, জীৱ-জন্তু পোহা, সৰু-সুৰা ব্যৱসায় কৰা, চাকৰি আদিৰ সহায়ত জীৱন নিৰ্বাহ কৰে। আমাৰ অসমৰ কৃষিকাৰ্য সাধাৰণতে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। কৃষিৰ ওপৰত ভিত্তি কৰি গাঁৱৰ মানুহে বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান, পূজা অৰ্চনা আদি অনুষ্ঠিত কৰে। গাঁৱৰ মানুহে সাধাৰণতে সামাজিক ৰীতি-নীতি, পৰম্পৰা মানি জীৱন নিৰ্বাহ কৰে। গাঁৱৰ মানুহৰ মাজত মৰম স্নেহ, সহযোগিতাৰ মনোভাৱ দেখিবলৈ পোৱা যায়। পৰিয়ালবোৰৰ মাজত থকা সম্পৰ্কও গাঁওবাসীক একগোট হৈ থকাত সহায় কৰে। নগৰীয়া জীৱন ধাৰণৰ বৈশিষ্ট্য। নগৰীয়া বসতি সাধাৰণতে ব্যৱসায় বাণিজ্য, শিল্প উদ্যোগ আদিক কেন্দ্ৰ কৰি গঢ় লৈ উঠে। নগৰত প্ৰায় ৭৫% বা ততোধিক লোকে উদ্যোগ বাণিজ্য, বিভিন্ন সেৱামূলক কাৰ্যৰ লগত জড়িত হৈ জীৱন নিৰ্বাহ কৰে। নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰবিন্দু। ইয়াত বেংক, পাইকাৰী আৰু খুচুৰা বিক্ৰী কেন্দ্ৰ, বিভিন্ন প্ৰকাৰৰ ব্যৱসায় প্ৰতিষ্ঠান আদি থাকে। নগৰবোৰৰ আশে-পাশে বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান, উদ্যোগ, কল-কাৰখানা আদি গঢ়ি উঠে। এইবিলাকত মানুহে কাম কৰাৰ সুবিধা পায়। নগৰৰ যিমানে জনসংখ্যা বৃদ্ধি হয়, সিমানে ঠাইৰ নাটনি হয়। জনসংখ্যা বৃদ্ধিৰ ফলত নগৰত সকলো ধৰণৰ প্ৰয়োজনীয় সামগ্ৰীৰ চাহিদা বৃদ্ধি পায়। ফলত কিছুমান বস্তুৰ দামো দিনক দিনে বাঢ়ি গৈ থাকে। অধিক উপাৰ্জনৰ স্বাৰ্থত নগৰীয়া মানুহে বিভিন্ন কাম-কাজত ব্যস্ত থাকিবলগীয়া হয়। শিক্ষা, চিকিৎসা আদিৰ সা-সুবিধা বেছি, যাতায়াতৰ ব্যৱস্থাও সুচল। সেইকাৰণে মানুহৰ সংখ্যাটো দিনক দিনে নগৰত বাঢ়ি গৈ থাকে। নগৰত পৌৰ নিগম, নগৰপালিকা, স্থানীয় প্ৰশাসন ব্যৱস্থা আদি থাকে আৰু এইবোৰে নগৰীয়া বসতি, যাতায়াত, পৰিবহণ আদি পৰিচালিত কৰে। নগৰ অঞ্চলত আমোদ-প্ৰমোদৰ সুবিধাও বেছি। নাটঘৰ, কথাছবি ঘৰ, চিৰিয়াখানা, খেলপথাৰ আদি বিভিন্ন বস্তু থকাৰ কাৰণে নগৰৰ মানুহে আজৰি সময় কটোৱাৰ সুবিধাখিনিও লাভ কৰিব পাৰে। আজি আমি গ্ৰাম্য বসতি জীৱন ধাৰণৰ বৈশিষ্ট্য আৰু নগৰীয়া জীৱন ধাৰণৰ বৈশিষ্ট্যৰ বিষয়ে আমি কিছু কথা জানিবলৈ পাৰিলোঁ। অহাকালিলৈ আমি নগৰীকৰণ প্ৰক্ৰিয়াৰ বিষয়ে থুলমূলকৈ আমি আলোচনা কৰিম।